সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি আমি আহিছোঁ ভাগৱতলৈ। মই আৰু ভাইটি আহিছোঁ আমাৰ ওচৰতে হৈ আছে 7 দিনীয়াকৈ অখণ্ড ভাগৱত পাঠ পাতিছে তালৈ বুলি। আৰু আমি আহি পাই গ'লোঁ। ইয়াত লিখা আছে অখণ্ড ভাগৱত পাঠ ধুনীয়াকৈ লিখা হৈ আছে। এতিয়া আমি ভিতৰলৈ সোমাই যাম আৰু ভিডিঅ'টো পলমকৈ আৰম্ভ কৰিব লওক। আৰু এনেকৈ আমি ভিতৰলৈ সোমাই আহিলোঁ। এতিয়া আমি বঢ়িয়াকৈ সোমাই আহি সেৱা কৰোঁগৈ বুলি মানে মানুহ আহিছে বৰ্তমান বহুতো হৈছে আৰু এনেকৈ ধুনীয়াকৈ আমাৰ গুৰুকেইজনে পাঠ পঢ়ি আছে আৰু এতিয়া আমি প্ৰথমতে সেৱাটো কৰি লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ পুনৰ। আৰু এতিয়া সেৱা চেৱা কৰি হ'ল। এতিয়া আমি বস্তু এটা আপোনালোকক দেখুৱাইছোঁ, জুবিনদাৰ এটা বস্তু। আৰু এইটো দেখিছেনে ইয়াত কি লিখা আছে, মন যায় জুবিন ক্ষেত্ৰ। আৰু এই জুবিন ক্ষেত্ৰখন ইমান আটক ধুনীয়াকৈ বনাইছে মানে মানুহ মানে ইয়াত নাহা মানুহ নাই। ইয়াত সকলো মানুহ আহি পেলাই ফটো তুলিছে। ধুনীয়া ধুনীয়াকৈ সজাই দিছে আই লাভ জুবিন দা, জাষ্টিছ ফৰ জুবিন এনেকৈ লিখা আছে। আৰু এইখন দেখিছে কি ধুনীয়াকৈ জুবিন দাৰ এখন একে স্পেচিয়েলিষ্ট গীটাৰ লিখা আছে। আৰু ইয়াত লিখা আছে আই লাভ জেদ-জি। আৰু ধুনীয়াকৈ আপোনালোকৰ মানে হেৰি কৰিছে, লাইটিং ব্যৱস্থা চিষ্টেমটো কৰিছে। আৰু ইয়াত ধুনীয়াকৈ এইটো দেখিছেনে জাষ্টিছ ফৰ জুবিন দাৰ প্ৰতিমূৰ্তি এটাও আছে। আৰু লগতে ইয়াত জুবিন দাৰ এখন ধুনীয়া আৰ্ট এটাও আছে। আৰু ইয়াত এই ৱালবিলাকত দেখিছেনে ৰৈ ৰৈ বিনালে আকৌ আহিম, তেনেকৈ জুবিনৰ মানে ডাইলগবিলাক লিখিছে। আৰু এনেকৈ আমি বোলো এবাৰ আহি লৈ পেলাই ফটো দুকপিমান মাৰোঁ, মাৰি লৈ পেলাই আকৌ মানে ভাগৱতত যাম। আৰু তেনেকৈ ফটো দুকপিমান তুলিবৰ কাৰণে আহিলোঁ। আৰু এই ছবিখন দেখিছেনে যোনে আঁকিছে বহুত ধুনীয়া আঁকিছে বুলি কৈছোঁ, মানে চাবলগীয়া আৰু এনেকুৱাকৈ জুবিন দাক আঁকিছে মানে ক'ব লাগিব। আৰু এইটো পৰিৱেশটো মানে বহুত মানুহ আহিছে জুবিন দাৰ ফটো তুলিব। আৰু এনেকৈ আমি জুবিন দাৰ ফটো তুলি কৰি আহি পাই গ'লোঁ। আহি পেলাই আকৌ এবাৰ মানে এতিয়া ভাগৱত পাঠ শুনিলোঁ, যিহেতু আজি দশমত পৰিব। দশমত পৰিলে মানে সেৱা ল'ব লাগে সকলোৱে, আৰু ল'লে মানে সকলোৱে মংগল হয়। আৰু তেনেকৈ মানে পায়সো দিব, সেইটো কাৰণে আহিলোঁ আৰু দিয়ক। আৰু এনেকৈ আমি ভাগৱত শুনি পেলাই আহিলোঁ এতিয়া ভাত খাবলৈ। এতিয়া টাইম হ'ল যিহেতু ভাত খাব লাগিব। আৰু এনেকৈ আমি আহি পালোঁ ভোজনালয়ত বহুতো মানুহ ভিৰ। অলৰেডি এটা ট্ৰিপ মানে প্ৰথম ট্ৰিপটো সোমালে, আমি মানে সোমাব নাপালোঁ যিহেতু দ্বিতীয় ট্ৰিপত সোমাম বুলি ভাবিলোঁ, সেইটো কাৰণে ৰখি আছোঁ বাহিৰতে। আৰু এতিয়া আমি ফাইনেলি আমাৰ ট্ৰিপটো সময় হৈ গ'ল। আৰু এতিয়া আমি ট্ৰিপটোৰ কাৰণে ৰখি আছোঁ সোমাবৰ কাৰণে। এতিয়া আমি সকলোৱে ৰখি আছোঁ পিছ চাইডে মানুহ। আৰু এনেকৈ আমি এতিয়া সোমাই গ'লোঁ। মই আৰু ভাইটি একেলগে বহি ল'লোঁ। আৰু তেনে বহুতো মানুহে লাইন পাতি বহি লৈ গৈছে আৰু ভাত দিয়া পৰ্ব আৰম্ভ হৈ গৈছে। আৰু এনেকৈ সকলো মানুহ বহি লৈছে, বহি লৈ একেলগে মতাৰ পৰা মাইকীৰ পৰা ধৰি সকলো সমানে বহিছে। ইয়াত কোনো ভেদাভেদি নাই, বোলে মাইকী এটা চাইডে মতা এটা চাইডে। আৰু এনেকৈ ভাত দিলে আৰু এতিয়া আমি ভাত খাম। আৰু ভাত চাত খাই লৈ আপোনালোকক লগ পাম। এনেকৈ আমি ভাত চাত খাই আহি গ'লোঁ। হোৱাৰ পিছতে এতিয়া আমি ঘৰলৈ যাবগৈ লাগিব। আৰু এনেকৈ ভাত চাত খাই হৈ গ'ল। এতিয়া আমি আৰু অলপ মানে ভাগৱতত যাম। আৰু আজি যদি ভিডিঅ'টো ভাল পায় তেতিয়া লাইক এটা কৰিব নাপাহৰিব। ধন্যবাদ।